ৰাতিপুৱা ৮ বজাত আমি গণনা আৰম্ভ কৰিম আৰু আমাৰ যি ৫টা সমষ্টি আছে সেই ৫টা সমষ্টিৰ ৪টা সমষ্টিত আমি ১৭খনকৈ টেবুল থাকিব কাউণ্টিং টেবুল আৰু আমাৰ শুক্লাই চেৰফাং যিটো আমাৰ সমষ্টি সেই সমষ্টিটোত আমাৰ ৰিলেটিভলি আমাৰ কম 68 পলিং ষ্টেচনছ আৰু আমাৰ কেণ্ডিডেটো আমাৰ কম গতিকে আমি তাত 10খন টেবুল থাকিব আৰু ঠিক ৮ বজাৰ লগে লগে আৰম্ভ হ'ব আৰু মেক্সিমাম আমাৰ 7টা ৰাউণ্ড হ'ব গতিকে আমি আশা কৰিছোঁ সন্ধিয়ালৈকে আমাৰ ৰিজাল্ট আমাৰ ওলাই যাব আৰু ইয়াৰ উপৰিও আমাৰ 3 টায়াৰ আমাৰ সিকিউৰিটি থাকিব আমাৰ ইয়াত কোনো ধৰণৰ মোবাইল ভিতৰত বা খোৱা বস্তু কোনো ধৰণৰ বস্তু তেনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক গেজেটছ আদি কাউণ্টিং হলৰ ভিতৰত অনুমতি পাৰ্মিশ্যন দিয়া নাথাকে আৰু আমাৰ কাউণ্টিং হলৰ ভিতৰত আমাৰ যিসকল আমাৰ কেণ্ডিডেট বা আমাৰ ইলেকশ্যন এজেণ্ট থাকে তেওঁলোকে এয়াৰৰ লগত থাকিব পাৰিব আৰু বাকীসকলে আমাৰ যিসকল কাউণ্টিং এজেণ্ট থাকিব তেওঁলোকে বাহিৰৰ পৰা গোটেই কথাটো প্ৰত্যক্ষ কৰিব পাৰিব আৰু গোটেই আমাৰ কাউণ্টিং হলবিলাকত CC কেমেৰা লগোৱা আছে CC কেমেৰাৰ জৰিয়তে আমি তাক ৰেকৰ্ড কৰিও ৰাখিম আশা কৰিছোঁ আমি সন্ধিয়াৰ ভিতৰতে আমি ৰিজাল্ট দিবলৈ সক্ষম হ'ম আৰু আমাৰ যিটো সন্মুখৰ ৰাস্তা আছে সেই সন্মুখৰ ৰাস্তাটোতো আমাৰ যান বাহন বন্ধ থাকিব আমাৰ হাইৱেৰ পৰা কোনো ধৰণৰ গাড়ীৰ চলাচল এক্সেপ্ট অফিচিয়েলছ অন ডিউটি ইলেকশ্যন কাউণ্টিং ডিউটিত যিসকল থাকিব তেওঁলোকে এটা লেভেললৈকে আহিব তাতে পাৰ্কিং কৰিব আমাৰ ষ্টেট ফেডত এটা হাউচৰ তাতে আমাৰ পাৰ্কিং এৰিয়া আছে তাত পাৰ্কিং কৰিব কৰি পেলাই অফিচিয়েলছখিনি খোজকাঢ়ি আহিব পাৰিব আৰু বাকী যিসকল ব্যক্তি থাকিব তেওঁলোকৰ যান বাহন মূল ৰাস্তাটোত বন্ধ থাকিব আমাৰ ইয়াতে যিসকল লোক আমি আইডেণ্টি কাৰ্ড ইছ্যু কৰিছোঁ বা যি কেণ্ডিডেটসকলৰ যিখিনি ডেজিগনেটেড মানুহ আছে সেইখিনিহে আমাৰ কেম্পাছৰ ভিতৰত আহিব পাৰিব আৰু আমাৰ যিহেতু ৰাস্তাটো সন্মুখত অতি সৰু ৰাস্তা ঠেক ৰাস্তা গতিকে আমি ইয়াতে আমাৰ পাব্লিক অকল আমি ষ্টেট ফেডৰ আগতে আমাৰ গেট থাকিব তাত অকল আমাৰ যিখিনি আই কাৰ্ড থকা মানুহ সেইখিনিহে পলিটিকেল কেণ্ডিডেটৰ মানুহ বা এজেণ্ট বা তেওঁলোকৰ যিসকল মানে আই কাৰ্ড থাকিব তেওঁলোক আহিব পাৰিব মিডিয়া চেল থাকিব মিডিয়া চেলৰ জৰিয়তে আমি খবৰখিনি দি থাকিম আৰু লগতে আমাৰ প্ৰত্যেক ৰাউণ্ডৰ পিছতেই আমাৰ পলিংছ আমাৰ যিসকল মানে আমাৰ কাউণ্টিং হল আছে সেই কাউণ্টিং হলত আমাৰ বৰ্ডত আমি সেইখিনি ডিছপ্লে কৰি দিম